যোৱাকালি ICC ৱৰ্ল্ড কাপ 2023 37 নম্বৰ মেচটো খেলা হয় আৰু এই মেচটো সাউথ আফ্ৰিকা আৰু ভাৰতৰ মাজত খেলা হয়। তো যোৱাকালি মেচটোত ভাৰতে প্ৰথমতে টছ জিকি বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ভাৰতে প্ৰথমে বেটিং কৰি 326 ৰানৰ ডাঙৰ এটা স্ক'ৰ সাউথ আফ্ৰিকাৰ আগত দিয়ে। আৰু যোৱাকালিৰ মেচটোত বিৰাট কোহলিয়ে এনেকুৱা এটা ৰেকৰ্ড তেওঁৰ নিজৰ নামত কৰি লয় যে ক্ৰিকেট হিষ্ট্ৰীত ইয়াৰ আগত মাত্ৰ এজন খেলুৱৈৰ ওপৰতে এই ৰেকৰ্ডটো আছিল। সেই ৰেকৰ্ডটো কি ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। আগতে চাই লওঁ যে যোৱাকালিৰ মেচটোত কি হৈছে। তো যোৱাকালিৰ মেচটো আৰম্ভ হোৱাৰ আগতে এনেকুৱা লাগি আছিল যে দুটা ডাঙৰ টিমৰ মাজত মানে মেচটো খেলা হ'ব, কিয়নো সাউথ আফ্ৰিকাও একদম পইণ্ট টেবুলৰ টপত আছে আৰু ইণ্ডিয়াও টপত আছে। যদিও সাউথ আফ্ৰিকাই এটা মেচ হাৰিছিল, মানে 2023 ICC ৱৰ্ল্ড কাপৰ যিখিনি মানে মেচ খেলা হৈছে তাত মাত্ৰ এটা মেচে সাউথ আফ্ৰিকাই হাৰিছিল, কিন্তু এটা মেচো ইণ্ডিয়া এটা মেচো এতিয়ালৈকে মানে পৰাজিত হোৱা নাছিল। তো মানে এনেকুৱা লাগি আছিল যে দুয়োটা টিমৰ মাজত ভাল এটা কম্পিটিশ্যন হ'ব, কোনে জিকে নিজিকে। কিন্তু টছ জিকি যেতিয়া ভাৰতে বেটিং কৰিবলৈ আহে, ৰোহিত শৰ্মা এনেকুৱা লাগি আছিল যে ৰোহিত শৰ্মা এটা বেলেগ এটা মুডত আছিল, মানে আহিয়ে 6 আৰু 4 মাৰা আৰম্ভ কৰা আৰু মাত্ৰ 24 বলত 40 ৰান কৰি যায়। তেওঁৰ এই ইনিংছটোত তেওঁ 6টা 4 আৰু 2টা 6 লগায়। আৰু ইয়াৰ পিছত বিৰাট কোহলি আৰু শ্ৰেয়াছ আয়াৰে ভাৰতীয় ইনিংছটো আগুৱাই লৈ যায়, য'ত বিৰাট কোহলিয়ে 101 ৰান কৰে আৰু শ্ৰেয়াছ আয়াৰে 77 ৰান কৰে, য'ত বিৰাট কোহলিয়ে 101 ৰান কৰি নট আউট থাকি যায়। কিন্তু ইয়াৰ পিছত যেতিয়া 327 ৰানৰ টাৰ্গেটৰ পিছা কৰিবলৈ সাউথ আফ্ৰিকাই বেটিং কৰিবলৈ আহে, এনেকুৱা লাগি আছিল যে সাউথ আফ্ৰিকা মানে ইণ্ডিয়াৰ বলাৰসকলৰ আগত মানে 5 মিনিট সময় টিকিব পৰা নাই, কিয়নো সকলোৱে মানে অলপ সময় পিছে আউট হৈ আছিল, য'ত মহম্মদ সিৰাজে প্ৰথম অভাৰতে এটা উইকেট লয়। আৰু ইয়াত প্ৰশংসা কৰিব লাগিব ভাৰতীয় বলাৰ ৰবীন্দ্ৰ জাদেজাৰ কথা, কিয়নো তেওঁ 9 অভাৰ কৰি 5টা উইকেট লৈছে যোৱাকালি, আৰু তেওঁৰ লগতে মহম্মদ শামী আৰু কুলদীপ য়াদৱো দুটাকৈ উইকেট লৈছে। এতিয়া আহোঁ যে বিৰাট কোহলিৰ কোনটো ৰেকৰ্ড তেওঁ যোৱাকালি কৰিলে। সেই ৰেকৰ্ডটো হ'ল যে যোৱাকালি বিৰাট কোহলিয়ে তেওঁৰ মানে ODI কেৰিয়াৰৰ 49 নম্বৰ চেঞ্চুৰীটো লগালে। ইয়াৰ আগৰ দুটা মেচতো এটা মেচত 93 হৈছিল আৰু এটা মেচত 87 হৈছিল, মানে অলপৰ কাৰণে চেঞ্চুৰীটো হোৱা নাছিল, কিন্তু যোৱাকালিৰ মেচটোত মানে সেই চেঞ্চুৰীটো কমপ্লিট হৈছে। আৰু এই চেঞ্চুৰীটো কমপ্লিট হোৱাৰ লগে লগে বিৰাট কোহলি শচীন তেণ্ডুলকাৰৰ সমান মানে চেঞ্চুৰী কৰা প্লেয়াৰ হৈ গৈছে ODIত। মানে শচীন তেণ্ডুলকাৰৰ যিটো মানে ODI ফৰ্মেটত 49টা চেঞ্চুৰী আছিল, সেই চেঞ্চুৰীৰ মানে ৰেকৰ্ডটোৱে এতিয়া বিৰাট কোহলিৰ নামতো হৈ গৈছে।